ভোক লাগি আছিলে কাৰণে খাই চাগত খাবলৈ আহিছোঁ বলক হেৰি টেষ্টি হয় মই আগতেও খাইছোঁ আপোনালোকেও খাবহি এতিয়া আমাৰ এখন বন্ধ কৰিবলৈ যাওঁ এইখনে মোৰ ফেভৰেট ৰেষ্টুৰেণ্ট হয় খাই চাম মই অসমীয়াত কৈছোঁ আপোনাৰ বেছি মোলৈ ক্ষমা কৰি দিব আৰু মোৰ এখন ফেভৰেট ৰেষ্টুৰেণ্ট হয় আপোনালোকে আহি পেলাই খাব আৰু এখন খাইছোঁ বহুত ধুনীয়া লাগে আপোনালোকে আহিলে খাব আজি নগাঁৱত আহিলোঁ মোৰ জ্বৰ হৈ আছিলে যে তাৰমানে মোক বহুত বেছি হৈছিল সেইটো কিবা খাই লোৱা পিছত খাই চাম আমাৰ মানে আপোনালোক যদি আহে খাই চাব খাই চাব খাই চাম মানে খাই চাম মই হেৰি চেনি কিউব এটা খাই আছোঁ আজি মই পনীৰ বাটাৰ মছলা আৰু ভেজ বিৰিয়ানী খালোঁ তাৰমানে বিৰিয়ানী নহয় ভেজ পোলাও আৰু মোৰ হৈও গ'ল যে ভেৰি টেষ্টি ইয়াত বহুত ভাল লাগে আৰু আপোনালোকে এইটো দেখিব পাৰে এইটো হ'ল পপকৰ্ণ দেখিছে পুৰা হৈ আছে এইটো ঘৰত খাক কেতিয়াবা দেখোঁ ইয়ালৈ আহিলে সদায় এইখনত সোমাবচোন কেতিয়াবা যদি আহিছিল মোৰ ইউটিউব চেনেলটো মানে ইউটিউব চেনেলটোৰ কাৰণে আপুনি কি ক'ব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ সৰু ভাইটি তেওঁ আগবাঢ়িছে ভাল লাগিছে আহি থাকিবা দেই এইটো ক'লোৱে যে খাই চাগত বহুত ধুনীয়া বনায় আৰু এয়া নগাঁও লক্ষীনগৰত আছে আমি এতিয়া যাব ওলাইছোঁ বাই